নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মোৰ 65 নম্বৰ দিনাখন মই কি ধৰণে মেনেজমেণ্ট কৰিছোঁ সেই বিষয়ে ভিডিঅ'টোত সম্পূৰ্ণকৈ কৈ আছোঁ। আজি মই ৰাতিপুৱাই প্ৰথম ৰেকিং কৰিছোঁ। ৰেকিং কৰাৰ পিছত স্প্ৰে কৰিছোঁ। স্প্ৰে কৰাৰ পিছত দানা পানী পূৰা দি দিছোঁ। পানী ভিটামিন নন ষ্টপ, এই 8 দিন 10 দিন মই নন ষ্টপ ভিটামিনে দি আছোঁ, চাৰ্কোফিয়ল পি ভিটামিনটো। আৰু মোৰ আজি বৰ্তমান ব্ৰইলাৰ ওজন কিমান সেইটো আপোনালোকক লাইভ দেখাই আছোঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হ'ল মতা মুৰ্গীৰ ওজন কিমান লাইভ দেখাম। কিলো 880 দেখিলে। এজনী হ'ল মাইকী মুৰ্গী আৰু মাইকী মুৰ্গীজনী ৱেট কিমান সেইটো দেখাই আছোঁ লাইভ। কিলো 140 আৰু মতা মুৰ্গীবিলাকৰ 5 কিলো আছে বা 4 কিলো 900 তেনেকৈ আছে। আৰু ব্ৰইলাৰ চাইজবিলাক চাওক। যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকৰ কিবা কিবি সুধিবলগীয়া থাকে কুৱেশ্যন, তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই প্ৰত্যেকৰে ৰিপ্লাই দিমেই আৰু দি যাম তেনেকৈ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।